ফাইনেলি গাইছ আহি পেলে নিপুদা কি ক'ব? বঢ়িয়া ভাই বঢ়িয়া। ক'ত যাম বুলি? মানে আমি যাম কাশ্মীৰটো কেনচেল কৰিলোঁ, কন্যাকুমাৰী যাম। কন্যাকুমাৰী যাম তো কৰণ ব্লগ যোনে যোনে চোৱা নাই এতিয়ালৈকে চাব, ছাবস্ক্ৰাইব কৰি থৈ থেংক ইউ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী কেনে ৰাইড কৰি কেনে মানে ফিলিং? বঢ়িয়া বঢ়িয়া না? Hey guys, welcome back to my YouTube channel Koran Vlogs। আৰু বহুদিন মানে প্ৰায় বিশালত যাওঁ ভিডিঅ'টোতো 10 দিন মানে হ'ল। তো আৰু এটা আজি নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। তো আজি মানে আমি দেখা পাইছে ক'ত ৰখি আছোঁ, এইটো ভৱানীপুৰ তো হাউলি এনেকৈ বৰপেটা ৰোড যাওঁ ৰাস্তা। তো আমি ইয়াতে ৰখি আছোঁ এটা বিশেষ কাৰণত। থাম্বনেল চাইটো গম পাইছে বেতাল নিপু ৰাইড কৰি আছে। তো কণ্টেক্ট কৰিছোঁ, মানে ইয়াতে লগ কৰা কথা হৈছে। মানে নলবাৰী যাম বুলি ভাবিছিলোঁ, তো নলবাৰী যাওঁ নহ'ল আৰু অলপ গাড়ীৰ কিবা কিবি কাগজ পাতিটো নাই মানে অলপ। তো সেইটো কাৰণে নলবাৰী অলপ ধৰিব পাৰেতো চেকিঙত, তো সেইটো কাৰণে নলবাৰী যোৱা নহ'ল। তো ভাবিলোঁ আমি ভৱানীপুৰৰ এই ৰাস্তাটো লগ কৰি দিওঁ। তো ভাবিলোঁ লগ কৰি দিওঁ, যিহেতু এতিয়া আহিলোঁ আৰু লগ পালোঁ মানে। তো আহি আৰু লগ পালোঁ, থাম্বনেলটোতো দেখা পাইছে লগ পালোঁ। তো মানে এতিয়া আহি পাইছে বেতাল নিপু। তো ভিডিঅ'টো চাই থাকক শেষলৈকে, তো মাজতে এৰি নাযাব। আৰু ৰাইড কৰিছে যিহেতু কন্যাকুমাৰী নে বৈষ্ণোদেৱী ক'ৰবাত যাব, তো উইচ এটা কৰিলোঁ আৰু ভালে ভালে যোৱাৰ কাৰণে। তো সেয়াই আৰু ভিডিঅ'টো শেষলৈকে চাব। যোনে যোনে নতুনকৈ আহিছে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। তো ভিডিঅ'টো চাই থাকক। তো এতিয়া গাইছ ৰখি আছোঁ ৰ'ব, বৰ্তমান আহিবা নাই আৰু পাঠশালা বা আহিছে বোলে, ফোন কৰিছিলোঁ। আধা ঘণ্টামান লাগব আৰু দে, আহিছোঁ যিহেতু লগটো কৰি থৈ যাওঁ আৰু সেয়াই আৰু। তো চাই থাকক ভিডিঅ'টো। ভাই তই এতিয়া কি কৰি আছা? ভাই নকবি আৰু এই পুৱা কেইটা 9টা মানৰ পৰা ৰখিছোঁ। তাৰ 8টাত ওলা কথা আছিলে, মানে বেতাল নিপু আজি ৰাইড যাব। তো সেইটো কাৰণে ৰখি আছোঁ আৰু 1 ঘণ্টামান হ'ল ৰখি থকা। তো মানে বহুত দূৰত যাব 10 দিন মানৰ কাৰণে। তো এটা উইচ কৰোঁ আৰু বৈষ্ণৱদেৱী নে ক'বা কন্যাকুমাৰী যোৱাৰ কথা কৈছে মানে। তো আৰু আমি ৰখি আছোঁ। নেক্সট দিনা হাৱাইতে গৰম ধৰি মানে ভাগাত জোগাত আহি গৈছে আৰু কষ্ট বিৰাট। ইমান কষ্ট কৰি ভিডিঅ' এটা বনাওঁ, তো মানুহবিলাকে লাইক চাইক নকৰে আৰু ভিউ নকৰে, ভাল নালাগে না। বহুত কষ্ট হয়। এটা যাই ভিডিঅ' বনাই সিহে বুজি পায় এটা ভিডিঅ' বনাব লাগে কিমান কষ্ট। তাৰ এডিটৰ পৰা ভিডিঅ' বানৰ পৰা বহুত কষ্ট। সেইকাৰণে ভিডিঅ'টো চাব গাইজ, সকলোৱে শেষলৈকে চাব আৰু গাইজ মেইন কথাটো হ'ল পুৱা 9টাৰ পৰা এতিয়া ৰখি আছোঁ। বেতাল নিপুক কণ্টেক্ট কৰিছিলোঁ, পাঠশালা পা বুলি কৈছে, আহি থকা বুলি কৈছে। তো ইয়াতে মানে লগ পোৱাৰ কাৰণে মানে আমি নলবাৰী নগ'লোঁ আৰু অলপ প্ৰব্লেম থকাৰ কাৰণে। তো ইয়াতে মানে ভৱানীপুৰ পৰা আমি মেইন হাৱে ৰাস্তা দেখাই দি যিহেতু যাব, আৰু আমাক কৈছে যিহেতু লগ পাম, থাক পাই দিছে ৰাস্তাত। তো সেইটো কাৰণত আমি মানে ৰখি আছোঁ ইয়াতে আধাতে, আৰু সেয়েতো আৰু লগ পাম দে, আহক দে। আৰু এতিয়া আৰু আহিছোঁ যিহেতু অলপ টাইম থাকিব আৰু ৰখোঁ। দেখছি না গাইজ বাপ হাৱে না আৰু কি কবি, গাড়ী ট্ৰাক উৰাই লৈ যাব পাৰিলে হৌ। ফাইনেলি গাইছ আহি পেলাই নিপুদা কি ক'ব? বঢ়িয়া ভাই বঢ়িয়া। ক'ত যাম বুলি আছে? বহুত দিন মূৰত অলপ ৰাইড কৰিছোঁ, সেইকাৰণে অলপ গা চা বিহেছি অলপ। এতিয়া আপোনালোকে বৈষ্ণৱদেৱী নে ক'ত যাব? অৱস্থা ভাল নহয়, কন্যাকুমাৰী বুলি ভাবিছোঁ আৰু। কন্যাকুমাৰী এই বাইক চাইক লৈ ঘূৰা। বাকী কিবা এটা কৈ দিয়া। কিবা এটা মানে আমি যাম কাশ্মীৰটো কেনচেল কৰিলোঁ, কন্যাকুমাৰী যাম। কন্যাকুমাৰী যাম। তো আপোনালোকে চাই থাকিব কৰণ ব্লগ। যোনে যোনে চোৱা নাই এতিয়ালৈকে চাব, ছাবস্ক্ৰাইব কৰি থৈ থেংক ইউ। ভালে ভালে যাবা। অ' নিপুদা হয় অঁ কৈ দিয়া। বঢ়িয়া। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী আহিছে চব আহি গৈছে চিম্পাঞ্চি। কৈ দিয়া ভাই কিবা এটা। কেনে ৰাইড কৰি কেনে মানে ফিলিং? বঢ়িয়া না? এতিয়া মানে আজি ককলৈকে ভাবছা? শিলিগুৰি মানে ভাবছিলোঁ, আমি ভাবি আছোঁ যে গৈছে নেকি, গুচি গ'ল নেকি, তাত চাই পাম না নাই। অঁ ভাই চাব পাৰে ইয়াতে ৰখি 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 আমি হাৱেত গাড়ী চাড়ী লৈ মানে বেটাল তাক कुत्ता हूँ मैं एक बार, कुत्ता हूँ मैं चिंपांजी। বাকী কি বুলি কয়, কেইদিনমান লাগব? 7 দিনমান লাগব যাই পাওঁতে। 7 দিনমান। 7 দিন তাতে একদিন থাকিম। আহাৰ পিছত একদিন নলবাৰী যাই আছোঁ। হা বঢ়িয়া এটা খানা খাওয়া। কি কবি, গৰম না? বহুত গৰমত গৰমে আৰু জেকেট টেকেটটো নাই, নৰি না। বহুত গৰম পায়।
মজা ভিডিঅ' হৈছে গুলি আহিছোঁ আৰু আমিও ঘৰত যাম লাহে লাহে গাইছ এই আৰু লগ কৰিব আহিছিলোঁ লগ পালোঁ ফাইনেলি মনটো বহুত ভাল লাগিল নেকি বাকী ব্লগ ষ্টাৰ্ট হৈ আছে নে নাই ব্লগ হৈ আছে না বাৰু চিধাই গুচি গৈছে আমি গমেই পোৱা নাছিলোঁ চব আহিছে আৰু লগ এই বতৰ চতৰ অলপ বেয়া হৈছে ক'লা হৈছে দেখোন নেকি শিলিগুৰি আজি আজি আচ্ছা ঠিক আছে ভাইলক যাবি আৰু ভালে ভালে নেকি দে যাও বাইক চাইকেল লৈ পুৰা ৰাইড ধুনীয়া যাবা দে ভাই আমাৰ কাম মনি গ'ল আমি লগ কৰিব আহিছিলোঁ লগ পালোঁ ভাল লাগিল কি পলিউশ্যন নাই নহ'লে নলবাৰী গ'লো হয় পুৱাই NS ছাৰ্ভিচ কেনে NSৰ মজা না দে বাই দে গেল গাইছ গুচি গেল চব ৰাইডাৰ কি ফংলা ফংলি যায় গাইছ এতিয়া ফাইনেলি আহি পালোঁৱে আৰু ঘৰ আৰু এয়াই আছিল ভিডিঅ' বেতাল নিপুক লগ পালোঁ আৰু সকলোৱে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে চোৱাৰ কাৰণে তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰাকৈ কিয় যায় আৰু লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব যাতে উৎসাহ পায় আৰু আগলৈকে ভিডিঅ' বনাই থকা তো নতুন ভিডিঅ' বনালে সকলোকে লগ পাই আছোঁ টাটা বাই বাই শেষ আৰু ভিডিঅ'টো দে বাই